নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম লং কুৱেশ্যন বা দীঘলীয়া প্ৰশ্ন কেনেকৈ মনত ৰাখে। আপোনালোকে পোনপ্ৰথমে মোক কোৱাচোন, আমি যদি দীঘলীয়া প্ৰশ্ন এটা মনত ৰাখিব পাৰোঁ তেতিয়া আমাৰ কিমান ভাল লাগিব আৰু আমাৰ কিমান মনটো সুখী হ'ব। গতিকে ব'লক আমি দেৰি নকৰি লং কুৱেশ্যন এটা বা দীঘলীয়া প্ৰশ্ন এটা কেনেকৈ মনত ৰাখিব লাগে সেই বিষয়ে আমি আলোচনা কৰোঁ। পোনপ্ৰথমে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকক কওঁ যে লং কুৱেশ্যন বা দীঘলীয়া প্ৰশ্ন বুলি ক'লে কেতিয়াও ভয় কৰিব নালাগে বা কেতিয়াও মনত অহংকাৰ আনিব নালাগে। পাৰিলে মনত আনন্দ আনিব লাগে আৰু মনটো সুখী কৰিব লাগে, কাৰণ MCQ কুৱেশ্যনতকৈ লং কুৱেশ্যন বেছি ভাল। আৰু ভাল বুলি কিয় কৈছোঁ তোমালোকক এতিয়া মই ক'ম। তোমালোকেই কোৱাচোন, তোমালোকে যদি সাধু কিতাপ এখন পঢ়া আৰু সেই সাধুটোৰ বিষয়ে যদি তোমালোকে আনক ক'ব পাৰা তেতিয়া কিমান ভাল লাগে। ঠিক সেইদৰে আমিও লং কুৱেশ্যনটো সেনেদৰে চাব লাগে, যাতে আমি লং কুৱেশ্যনটো আনক ক'ব পাৰোঁ বা আনক বিশ্লেষণ কৰি বুজাই ক'ব পাৰোঁ। সেইবাবে তোমালোকক কৈছোঁ যে পোনপ্ৰথমে লং কুৱেশ্যনটোৰ উত্তৰটো পঢ়িবা আৰু সেই উত্তৰটো যিমান পাৰা লগৰ সমনীয়াক ক'বলৈ বিচাৰিবা, কাৰণ যিমানেই লগৰ সমনীয়াক বা আনক ক'ব পাৰিবা সিমানেই তোমাৰ লং কুৱেশ্যনটো পাৰফেক্ট হৈছে, অৰ্থাৎ তুমি লং কুৱেশ্যনটো কৰিব পাৰিবা। আৰু সেইবাবে তোমালোকক কৈছোঁ যে লং কুৱেশ্যনটোৰ উত্তৰটো পোনপ্ৰথমে দুবাৰ তিনিবাৰ পঢ়ি ল'বা আৰু দুবাৰ তিনিবাৰ পঢ়ি উঠাৰ পিছতে লগৰ সমনীয়াবোৰক ক'বলৈ বিচাৰিবা বা আনক হ'লেও বুজাই ক'বলৈ বিচাৰিবা, তেতিয়া তুমি লং কুৱেশ্যনটো সুন্দৰভাৱে ক'ব পাৰিবা আৰু পৰীক্ষাত লিখিবও পাৰিবা। সেইবাবে তোমালোকক কৈছোঁ যে লং কুৱেশ্যন বা দীঘলীয়া প্ৰশ্নৰ উত্তৰ বুলি ক'লে কেতিয়াও ভয় খাব নালাগে। পাৰিলে মনত সাহস গোটাই পঢ়িবলৈ বিচাৰিব লাগে, কাৰণ লং কুৱেশ্যনবোৰে MCQ কুৱেশ্যনতকৈ পঢ়িবলৈ ভাল আৰু উত্তৰ কৰিবলৈও ভাল। কাৰণ যিমানেই তুমি লং কুৱেশ্যনটোৰ বিষয়ে আনক ক'ব পাৰিবা সিমানেই আপুনি পৰীক্ষা বহীটো লিখিব পাৰিবা আৰু এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। সেইবাবে আপোনালোকক কৈছোঁ যে লং কুৱেশ্যন এটা সাধুৰ দৰে পঢ়িবলৈ বিচাৰিবা, অৰ্থাৎ সাধুটো পঢ়াৰ পিছত যেনেদৰে বুজি পোৱা ঠিক সেনেদৰে লং কুৱেশ্যনটো পঢ়িও বুজি পেলাই আনক কৰিব পাৰিবা। আৰু সেইবাবে আপোনালোকে এটা কথা মনত ৰাখিবা যে কোনো ছাত্ৰই সৰুৰে পৰা জন্মৰে পৰা মানে মেধাৱী ছাত্ৰ হৈ বা দুৰ্বল ছাত্ৰ হৈ জন্ম নলয়, কাৰণ তেওঁ বহু অধ্যয়ন কৰাৰ পিছতে তেওঁ মেধাৱী ছাত্ৰ হ'বলৈ সক্ষম হয় বা অধ্যয়ন নকৰিলে দুৰ্বল ছাত্ৰ হ'বলৈ সক্ষম হয়। সেইবাবে তোমালোকক ক'বলৈ বিচাৰিছোঁ যে তোমালোকো টপাৰ ষ্টুডেণ্টজনৰ দৰে গভীৰ অধ্যয়ন কৰিবলৈ বিচাৰিবা আৰু গভীৰভাৱে পঢ়িবলৈ বিচাৰিবা, যাতে তোমালোকো টপাৰ ষ্টুডেণ্টজনৰ দৰে এটা ভাল নম্বৰ পাবলৈ সক্ষম হোৱা। কাৰণ কোনো ছাত্ৰই সৰুৰে পৰা জন্মৰ পৰা টপাৰ ষ্টুডেণ্ট বা দুৰ্বল ছাত্ৰ হৈ জন্ম। আৰু আপোনালোকক মই কওঁ যে যোনখন ছাবজেক্টৰ যোনটো লেচন পঢ়া সেই লেচনটো গভীৰভাৱে আঁতিগুৰি মাৰি পঢ়িবলৈ বিচাৰিবা আৰু যিমান পাৰে সেই লেচনটো বুজিবলৈ বিচাৰিবা, কাৰণ তেতিয়া সেই লেচনটোৰ পৰা যিকোনো ধৰণৰ কুৱেশ্যন আহিলেই আপোনালোকে কৰিব পাৰিবা। সেইবাবে লেচনটো বুজি পেলাই আনক বিশ্লেষণ কৰি বুজাব বিচাৰিব লাগে বা আনক সুন্দৰভাৱে ক'ব বিচাৰিব লাগে, কাৰণ তেতিয়া তেওঁ লেচনটো সুন্দৰভাৱে বুজি পাবলৈ সক্ষম হয়। এতিয়া আপোনালোকে বুজি পালেনে লং কুৱেশ্যন বা দীঘলীয়া প্ৰশ্ন এটাৰ উত্তৰ কেনেকৈ মনত ৰাখিব লাগে। আপোনালোকক ক'লোঁ যে দীঘলীয়া বা লং কুৱেশ্যন এটা সাধুৰ দৰে পঢ়িবলৈ বিচাৰিব লাগে, কাৰণ সাধুৰ দৰে পঢ়িলে আনক বুজাব বিচাৰিব বা আনক সুন্দৰভাৱে বিশ্লেষণ কৰি ক'ব পাৰিবা। আপোনালোকক মই পুনৰ কওঁ যে লং কুৱেশ্যন এটাৰ উত্তৰ মনত ৰাখি আনক বুজাবলৈ বিচাৰিবা বা আনক সুন্দৰভাৱে বিশ্লেষণ কৰি বুজাব বিচাৰিবা, তেতিয়া লং কুৱেশ্যনটো উত্তৰ কৰিবলৈ তোমালোকে পৰীক্ষাত সক্ষম। আশা কৰোঁ আপোনালোকে লং কুৱেশ্যন এটা কেনেকৈ মনত ৰাখিব লাগে সেইটো বিষয়ে সুন্দৰভাৱে বুজি পালে। আৰু আপোনালোকে যদি এনেধৰণৰ ভিডিঅ' পাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুসকলক শ্বেয়াৰ কৰি দিব। আৰু শেষত সকলোলৈ ধন্যবাদ।